অসম বিধানসভা নিৰ্বাচন শেষ হ'ল আৰু এইকেইটা দিন মই বিভিন্ন ধৰণৰ মই ৰাজনীতিৰ কথা বতৰাবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। বহুতে মোক ইনবক্সত লিখি আছিলে যে দাদা অসমৰ এতিয়ালৈকে 126টা সমষ্টিত মন্ত্ৰী নোপোৱা সমষ্টিবিলাক কোনকেইটা আপুনি জনাই দিয়ক। মই জনাই দিছোঁ বা 5 বাৰতকৈ অধিক কোনে কোনে MLA জয়লাভ কৰিছে এইবাৰ আকৌ নিৰ্বাচনত সেইখিনি জনাওক। সেইখিনিও মই জনাইছোঁ। বহুতৰ লগত এইকেইটা দিন যিবিলাক কমেণ্ট দি আছিল তাত মই ৰিপ্লাই দি জনাইছোঁ। আজি মই কংগ্ৰেছৰ কোন বিধায়িনী দলৰ নেতা হ'ব সেইটো জনাব বিচাৰিছোঁ, কাৰণ তেওঁলোকে এইবাৰ বিৰোধী দলৰ মৰ্যাদাটো নাপালে। কাৰণ আমাৰ 126খন আসনৰ ভিতৰত বিৰোধী দলৰ মৰ্যাদা পাবলৈ হ'লে 21খন আসন লাগে। গতিকে 19খন আসন পালে, এখন পালে ডাক্তৰ জয়প্ৰকাশ দাস আৰু বাকী গোটেই 18জনে মাইনৰিটি সমষ্টিবিলাকৰ পৰা জিকি আহিলে। টোটেল 19 MLA হ'ল। 19জন MLA মোৰ নাম মুখস্থই আছে, মোৰ মনতে আছে, মই জনাই দিছোঁ আপোনালোকক। মই বৰাক উপত্যকাৰ পৰা কওঁ, সোণাই সমষ্টিত আমিনুল হক লস্কৰ, তেখেত আগতে ডেপুটি স্পীকাৰ আছিলে বিজেপিত থাকোঁতে আৰু এইবাৰ ছেকেণ্ড টাইম জিকিছে। তাৰ ওচৰতে আপুনি আলগাপুৰ কাটলিচাৰে এটাই সমষ্টি কৰি দিছে, তাত ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট জুবেৰ আনম তাৰ পৰা MLA হৈছে। আৰু তাৰ ওচৰৰ আৰু দুটা আছে উত্তৰ কৰিমগঞ্জত, তাত জাকাৰিয়া আহমেদ পান্না তাৰ পৰা MLA হৈছে। আৰু তাৰ ওচৰত দক্ষিণ কৰিমগঞ্জত আমিনুৰ ৰছিদ চৌধুৰী, তেওঁক চেমিম বুলি মাতে। এই চাৰিটা আপোনাৰ বৰাক উপত্যকাৰ পৰা কংগ্ৰেছে জিকিছে, চাৰিওটা মাইনৰিটি। তাৰপিছত যদি আমি আহোঁ মধ্য অসমত চামগুৰিৰ পৰা তানজিল হুছেইন ফৰ ফাৰ্ষ্ট টাইম তেওঁ জিকিছে। আৰু তাৰ ওচৰতে ৰূপহীঘাটত তৃতীয়বাৰৰ কাৰণে বিধায়ক হৈছে নুৰুল হুদাই। আৰু লাহৰীঘাটত বিধায়ক হৈছে ডাক্তৰ আসিফ নজৰ, তেওঁ ছেকেণ্ড টাইম। তাৰপিছত আমি গুৱাহাটী পাৰ হৈ এনেকৈ নামনি অসমৰ ফালে গ'লে চমৰীয়াত আগতে 6গাঁৱত 3বাৰ MLA হৈছিলে, এইবাৰ আকৌ এবাৰ হ'ল, মানে 4th টাইম MLA হৈ বিধানসভালৈ আহিছে ৰেকিবউদ্দিন আহমেদ। তাৰ ওচৰতে AK ৰছিদ আলমে পূব গোৱালপাৰাৰ পৰা জিকিছে। আফতাবউদ্দিন মোল্লাই 3rd টাইমৰ কাৰণে জিকিছে জলেশ্বৰৰ পৰা। AK ৰছিদ আলমেও 3বাৰৰ কাৰণে জিকিলে, হেট্ৰিক কৰিলে। আৰু মানকাছাৰত বাপি জিকিছে। তাৰপিছত আপোনাৰ চিজনগ্ৰামত নুৰুল ইছলাম জিকিছে। চেঙাত আব্দুৰ ৰহিম আহমেদ জিকিছে। তাৰপিছত পাক্কা বেতবাৰীত জাকিৰ হুছেইন চিকদাৰ জিকিছে। তাৰপিছত তেওঁলোকে বীৰসিং জৰুৱা, আগতে দক্ষিণ শালমাৰা নামেৰত 5 বাৰ জিকিছিলে, এইবাৰ আকৌ জিকিলে, 6 বাৰ হৈ গ'ল ৱাজেদ আলী চৌধুৰী। সুবান আলী চৰকাৰে গৌৰীপুৰত জিকিছে। আছৰাফুল ইছলামে জিকিছে পৰ্বতজোৰা সমষ্টিটোত। গতিকে বেবী বেগম জিকিছে ধুবুৰীত। একেবাৰে আছৰাফুল ইছলাম, বেবী বেগম, সুবান আলী চৰকাৰ, ৱাজেদ আলী চৌধুৰী, নুৰুল ইছলাম, তাৰপিছত আপোনাৰ আব্দুৰ ৰহিম আহমেদ, তাৰপিছত জাকিৰ হুছেইন চিকদাৰ, তাৰপিছত ৰেকিবউদ্দিন আহমেদ, আফতাবউদ্দিন মোল্লা, বাপি, তাৰপিছত আপোনাৰ AK ৰছিদ আলম, তাৰ পৰা তানজিল হুছেইন, নুৰুল হুদা, ডাক্তৰ আসিফ নজৰ আৰু আমিনুৰ ৰছিদ চৌধুৰী, আমিনুল হক লস্কৰ, জাকাৰিয়া আহমেদ পান্না, জুবেৰ আনম আৰু জয়প্ৰকাশ দাস। এই 19জন MLA এইবাৰ জিকিছে। তেওঁলোকে বিৰোধী দলৰ মৰ্যাদা নাপালে, গতিকে বিৰোধী দলপতি হ'ব নোৱাৰিব। মানে এস্কট পাইলট মন্ত্ৰীৰ মৰ্যাদা পোৱা সেই আসনখন নাপাব। তেওঁলোকৰ দুখন চৰ্ট হৈ থাকিলে তেতিয়া পাব, যদি বদৰুদ্দিন আজমল আৰু মুজিবুৰ ৰহমান তেওঁলোকে যদি AIDF দলটো কংগ্ৰেছত চামিল কৰি দিয়ে, তেতিয়া 21খন আসনেৰে তেওঁলোকে বিৰোধী দলৰ মৰ্যাদা পাব। কিন্তু যিহেতু সেইটো সম্ভৱ নহয়, কাৰণ বদৰুদ্দিন আজমল নিজে জয়লাভ কৰি বিধানসভালৈ আহিছে। গতিকে আমি তথাপিওতো তেওঁলোকে কংগ্ৰেছে এজন তেওঁলোকৰ দলৰ বিধায়িনী দলৰ নেতা পাতিব লাগিব। সেই নেতাজন আমি যিমান দূৰ খবৰ পাইছোঁ যে ডাক্তৰ জয়প্ৰকাশ দাসক পাতিব বিচাৰিছে, কাৰণ কিয় অসমত যিহেতু মুছলমান বা ইছলাম ধৰ্মাৱলম্বী লোক মাইনৰিটি, গতিকে মেজৰিটিৰ ফালৰ পৰা তেখেতক পাতিব বিচাৰিছে। আন এটা চামে কৈছে যে ৱাজেদ আলী চৌধুৰী যিহেতু অসম বিধানসভাৰ অভিজ্ঞ, তেখেতে কুৱেশ্যন কৰিব পাৰিব বা তেখেতে বিভিন্ন ধৰণে হাউচত 19 MLA লিড কৰিব পাৰিব, কাৰণ 6 টাইম MLA তেওঁ। গতিকে সেইকাৰণে ৱাজেদ আলী চৌধুৰীৰ কথাখিনিও ওলাই আছে। কিন্তু যিয়ে নহওক, আমি আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে এই গোটেই 19জন MLAৰ নাম, তেওঁলোকে কোনে কেইবাৰ জিকিছে সেইখিনি কথা জনালোঁ। জাকিৰ হুছেইন চিকদাৰ 3বাৰ জিকিছে, AK ৰছিদ আলমে 3বাৰ জিকিছে, আফতাবউদ্দিন মোল্লাই 3বাৰ জিকিছে, সুবান আলী চৰকাৰে 2বাৰ জিকিছে, ৱাজেদ আলী চৌধুৰী 6 বাৰ জিকিছে, ৰেকিবউদ্দিন আহমেদে 4 বাৰ জিকিছে, ডাক্তৰ আসিফ নজৰে 2বাৰ জিকিছে, নুৰুল হুদাই 3বাৰ জিকিছে, আমিনুল হক লস্কৰে 2বাৰ জিকিছে। বাকী বেবী বেগমেই হওক বা আছৰাফুল ইছলামেই হওক বা নুৰুল ইছলামেই হওক, তানজিল হুছেইন হওক, জুবেৰ আনম হওক, জাকাৰিয়া পান্না হওক, আমিনুৰ ৰছিদ চৌধুৰী হওক, ডাক্তৰ জয়প্ৰকাশ দাস হওক, তেওঁলোকে ফৰ ফাৰ্ষ্ট টাইম জিকি আৰু লগতে মানকাছাৰৰ বাপি তেওঁলোকে বিধানসভালৈ আহিছে। গতিকে মই বিৰোধী যিকেইখন আসন আছিলে মই কংগ্ৰেছৰ কথাখিনি ক'লোঁ, আৰু ৰাইজৰ দলৰ পৰা অখিল গগৈ আৰু আনহাতে ধিঙৰ পৰা তেওঁলোকে
জিকিছে ৰাইজৰ দল। গতিকে সেইখিনিয়ে বিৰোধীৰ আসন আৰু বাকী গোটেইখিনি 100+ ৰুলিং আছে। গতিকে ৰুলিঙৰ কথাখিনিতো গম পাইছে, 4জন মন্ত্ৰী লৈছে আৰু জুনৰ 1 উইকত আৰু মন্ত্ৰী সম্প্ৰসাৰণ হ'ব। গতিকে এই মুহূৰ্তত মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক প্ৰধান বিৰোধী দল কংগ্ৰেছৰ কি স্থিতি সেইটো আপোনালোকক জনাইছোঁ। আপোনালোকে মতামত আগবঢ়াব। ধন্যবাদ।